মহকুমাধিপতিৰ অধীন অঞ্চলৰ পৰা আমাৰ হালবাৰী মহকুমাধিপতিৰ মানে জৰিয়তে এটা মানে সজাগতামূলক মানে এটা সভা আহ্বান কৰা হৈছিলে আৰু সাম্প্ৰতিক পৰিস্থিতি উজনিৰ পৰা নামনিলৈকে যিটো নেকি এটা বাতাবৰণ সৃষ্টি হৈছে তাৰ সম্প্ৰতি মানে লক্ষ্য ৰাখি বিশেষকৈ সজাগতা সভা সৃষ্টি কৰাৰ কাৰণে এটা সভা আহ্বান কৰা হৈছিলে বিভিন্ন দল সংগঠন জাতি জনগোষ্ঠী লগতে বিভিন্ন বিষয়ববীয়াক লগত লৈ এটা সজাগতা সভা আহ্বান কৰা হৈছিলে আৰু বাক্সা জিলাখন কেনেকুৱা শান্তি সম্প্ৰতি বজাই ৰাখি বিশেষকৈ আমাৰ সাম্প্ৰতিক সময়ত মানে আমি সকলোকে মানে একগোট হৈ আমি যি অপশক্তি আছে এই অপশক্তিবোৰ দূৰ কৰি আমি বাক্সা জিলা কেনেকুৱা মানে আগুৱাই লৈ যাব পাৰোঁ শিক্ষা দিশত বা উন্নয়নৰ দিশত সেইটোৰ ওপৰতে বিশেষকৈ আলোচনা কৰা হ'ল আৰু আমি সকলোৱে প্ৰতিশ্ৰুতিবদ্ধ যে আমি সকলোৱে বাক্সা জিলা হিচাপে আমি সকলোৱে যিকোনো পৰিস্থিতিত মানে আমি আন এজনে ভাতৃঘাতী সংঘৰ্ষ বা যিকোনো বেয়া পৰিৱেশ আমি আঁতৰাই ৰাখি আমাৰ মাজত মানে যিটো ভাতৃত্ববোধ আছে সেইটো আগুৱাই ৰাখি মানে আমি কাম কৰাৰ কাৰণে আজি এটা সজাগতা সভা সৃষ্টি কৰা হৈছে গতিকে এই ক্ষেত্ৰত আমি বিশেষকৈ ক'ব লাগিব যে বিশেষকৈ বাক্সা জিলা প্ৰশাসনে যিখিনি ব্যৱস্থা গ্ৰহণ কৰিছে তাৰ কাৰণে বিশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে আমি দল সংগঠনে আমিও আহ্বান কৰিছোঁ যে যিখিনি মানে আমাৰ ইয়াতে অপশক্তি আছে বা অপকৰ্ম চলি আছে বিভিন্ন ড্ৰাগছ লগতে বিভিন্ন মানে ডেণ্ড্ৰেট হওক বা বিভিন্ন অসামাজিক কাৰ্যকলাপ হওক তেওঁলোকে ৰোধ কৰাৰ স্বাৰ্থত কেনেকুৱা ধৰণে কাম কৰিম সেইটোৰ ওপৰতে বিশেষকৈ আজিৰ বিশেষ আলোচনা সজাগতা সভা আহ্বান কৰা হৈছিলে গতিকে আমি আশা কৰিছোঁ আগন্তুক দিনত এটা ভাল বাৰ্তা আহিব আৰু বাক্সা জিলা হিচাপে কোনো এটা অপশক্তি যাতে আমাক মানে থান বান কৰিব নোৱাৰে তাৰ কাৰণে তাৰ প্ৰতি লক্ষ্য ৰাখি আমি কাম কৰিম বুলি সকলোকে আহ্বান কৰা হৈছে।